আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। তো মোৰ লগত যিজন মানুহ বহি আছে তেখেতক আপোনালোকে চিনি পাইছে, ইয়াৰ আগতো বহুত ভিডিঅ' দিছোঁ। তো আজি এটা বেলেগ টপিকৰ ওপৰত আমি আলোচনা কৰিম। তো তেখেতৰ বয়স মোটামুটি, আপোনাৰ বয়স কিমান হ'ব? মোৰ বৰ্তমান 60। হয়, তো তেখেতৰ বয়স বৰ্তমান 60 মান হৈছে। তো তেখেত এডুকেটেড মানুহ, তেখেত বিকম কৰিছে তেতিয়াই। আৰু তেখেতৰ জীৱনত তেতিয়া যিটো শিক্ষাৰ ব্যৱস্থা বা তেওঁলোকে যি ধৰণে মানে লিখা পঢ়া কৰিছিল আৰু বৰ্তমান যুগৰ লগত মানে এটা তুলনা কৰিবৰ কাৰণে মই তেখেতৰ পৰা জানিব বিচাৰিম যে তেখেতৰ যিটো মানে শিক্ষাৰ সময়ত আৰু বৰ্তমান শিক্ষাৰ সময়ৰ লগত ছাত্ৰ ছাত্ৰীসকলৰ মাজত যিটো মিল আৰু অমিল, সেই বস্তুটোৰ ওপৰত তেখেতৰ পৰা জানিব বিচাৰিম। আপুনি কওকচোন, আপুনি যেতিয়া লিখা পঢ়া কৰিছিল তেতিয়াতো কিমান সুবিধা আছিল নাজানো, কিন্তু কথা কি বৰ্তমানৰ লগত কেনেকুৱা দেখিছে? বৰ্তমানৰ লগত এই শিক্ষা ক্ষেত্ৰত আকাশ পাতাল পাৰ্থক্য আছে। সেই সময়ত মই যেতিয়া নেকি শিক্ষা আৰম্ভ কৰোঁ তেতিয়া চাইকেল বুলিবলৈ প্ৰায় দেখাই নাযায়, কেৱল দুই এখানে। আৰু বেছিভাগ এনেকৈ বালিপাৰাৰ পৰাও ল'ৰা ছোৱালী খোজকাঢ়ি আহি কলাইগাঁও হায়াৰ ছেকেণ্ডেৰীত পঢ়া শুনা কৰিছিল। আমি ক্লাছ 10লৈকে খোজকাঢ়িয়েই স্কুললৈ অহা যোৱা কৰিছিলোঁ। এনেদৰে খোজকাঢ়ি অহা যোৱা কৰিছিলোঁ আৰু লিখা পঢ়া কৰিবলৈ ইমান বহী কিতাপ কলম পোৱা নাছিলোঁ। কালিৰ বড়ি কিনি আনি সেইটো বটলত তিয়াই বাঁহৰ চেকেনিৰ কলম বনাই কলপাতত লিখি আমি শিক্ষকক এই হোমৱৰ্কবিলাক দেখুৱাইছিলোঁ। আৰু ঘৰত কিবা কিবি লিখি মুখস্থ কৰিবলৈ আমি সেই বাঁহৰ চেকেনিৰ কলম এই দুৱাটত চুবুৰাই লিখি লিখি মুখস্থ কৰি শিকিছিলোঁ। কাৰণ বহী তেনেকৈ নাছিলে, কিতাপো তেনেকুৱা নাই। এজনৰ যদি কিতাপ আছিল সেইখনকে কেইজনমানে ভগাই লৈ আমি পঢ়া শুনা কৰিছিলোঁ। আৰু স্কুলত অহা যোৱা কৰিবলৈ মা দেউতাই ইমান আগ্ৰহ দেখুওৱা নাছিল। যাৰ আগ্ৰহ আছিল অলপ লিখা পঢ়া কৰিছিল, আৰু যাৰ আগ্ৰহ নাছিল এই 6-7ত পঢ়িয়ে সামৰণি মাৰিছিল। কিন্তু মোৰ মামা, মোৰ মহা, তেওঁলোকে মোক খুব আগ্ৰহ দেখুৱাইছিল। আৰু সেই আগ্ৰহৰ কাৰণে অশেষ কষ্ট কৰিও মই তেনেদৰে পঢ়া শুনা কৰিছিলোঁ। যেতিয়া নেকি 9-10ত পঢ়িবলৈ লওঁ, ঘৰত চাকিৰ পোহৰত পঢ়িবলৈ ভাল নালাগিছিল। তেতিয়া সেই আমাৰ ঘৰৰ ওচৰত এজন লাইনমেন আছিল। তেওঁৰ ঘৰত এই চোতালত বহি সেই লাইনৰ পোহৰত যাই আমি পঢ়া শুনা কৰিছিলোঁ। বৰ্তমানৰ লগত কেনেকুৱা? বৰ্তমান আজিকালি এনেকুৱা দেখা গৈছে যে স্কুলত যাবলৈ হ'লে চাইকেল নহ'লে ল'ৰা ছোৱালী স্কুলত নাযায়। ভাল দামী দামী বহী কিতাপ, দামী দামী কলম এইবিলাক নহ'লে পঢ়া শুনাই নকৰে। আৰু কলেজত যাবলৈ হ'লে বাইক নহ'লে কলেজত নাযায়। আৰু সদায় 100 টকা 200 টকা হাতত দি থাকিব লাগে। আমি স্কুলত যাওঁতে পইচাই পোৱা নাছিলোঁ, একো খাবলৈয়ে পোৱা নাছিলোঁ। যদিও 5 পইচা দিছিল তাৰে লজেন কিনিছোঁ, খিচিৰি খাইছিলোঁ। তো আপোনালোকে জানিব পাৰিছে মোৰ লগত যিজন মানুহ আছে তেখেতৰ জীৱনৰ কাহিনী আৰু বৰ্তমানৰ শিক্ষা ব্যৱস্থা আৰু আগত তেওঁলোকৰ সময়ত যিটো শিক্ষা ব্যৱস্থা আছিল ইয়াৰ মাজত কিমান পাৰ্থক্য আছে। তো এই ভিডিঅ'টো চাই আপোনালোকে কেনে লাগিছে মই নাজানো। যিয়ে নহওক, যদি ভাল লাগিছে আপোনালোকে আমাৰ ভিডিঅ'টো চাই এটা লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমি পৰৱৰ্তী ভিডিঅ' আনিবৰ কাৰণে যাতে আপোনালোকৰ ওচৰত এনেকুৱা সহায় সহযোগিতা পাওঁ, তাৰ কাৰণে সকলোকে ধন্যবাদ জনাই আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।